ফ্ৰেণ্ডছ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব যাতে আগলৈকে আমাৰ ভিডিঅ'বিলাক চাই থাকিব পাৰে। তো ফ্ৰেণ্ডছ আপোনালোকে যদি আমাৰ য়োগা চেলেঞ্জ পাৰ্ট 1 চোৱা নাই তেনেহ'লে লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, তাত ক্লিক কৰি আপোনালোকে চাব পাৰে। তো আহক ইয়াৰ ৰুলবোৰ জানো। তো এই চেলেঞ্জটোৰ ৰুলবোৰ হ'ল ফাৰ্ষ্ট আমি এটা টাস্ক কৰিম, টাস্কৰ উইনাৰে লুজাৰক এটা য়োগা চেলেঞ্জ দিব আৰু এটা ডেমো দেখুৱাই দিব আৰু এটা সময় ধৰি দিব আৰু যদি সেই সময়মতে কৰিব নোৱাৰে তেনেহ'লে লুজাৰক পানিছমেণ্ট দিয়া হ'ব আৰু যদি কৰিব পাৰে তেনেহ'লে টাস্কৰ উইনাৰক লুজাৰে চেলেঞ্জ কৰিব। তো আহক এটা টাস্ক কৰি লওঁ। তো ফ্ৰেণ্ডছ টাস্কত আমি এই বেলুনটোৰ ওপৰত বহি ফুটাব লাগিব আৰু আমাৰ দুজনীৰ যিজনী বেলুনটো আগতে ফুটাই সেইজনী উইনাৰ হ'ব। তো আহক টাস্ক কৰোঁ। তো ফ্ৰেণ্ডছ আপোনালোকে দেখিলে এই টাস্কৰ উইনাৰ ৰিয়া। তো ৰিয়া এতিয়া মোক চেলেঞ্জ কৰিব। তো মই কি কৰিম? বুকু চোৱা। কিমান সময়? 15 সেকেন্ড। ঠিক আছে। তো ফ্ৰেণ্ডছ ৰিয়াই মোক চেলেঞ্জ কৰিলে বুকু চোৱা 15 সেকেন্ডছ। তো মই ৰিয়াৰ চেলেঞ্জ একচেপ্ট কৰিলোঁ আৰু এতিয়া মই চেলেঞ্জ কমপ্লিট কৰিম। তো ফ্ৰেণ্ডছ আপোনালোকে দেখিলে ৰিয়াই মোক চেলেঞ্জ কৰিছিলে 15 সেকেন্ডছ বুকু চোৱা। তো সেই চেলেঞ্জ মই কমপ্লিট কৰিলোঁ। এতিয়া মই ৰিয়াক চেলেঞ্জ কৰিম। ৰিয়া তুমি কি চেলেঞ্জ কৰিবা মই তোমাক দেখুৱাই দিম, ঠিক আছে? So ৰিয়া তুমি মই দেখুৱাৰ দৰে কৰিব লাগিব 15 সেকেন্ড সময়, ঠিক আছে? আইডিয়া চেলেঞ্জটো মই কমপ্লিট কৰিলোঁ। এতিয়া মই বাক চেলেঞ্জ কৰিম। বা তুমি কৰা কামিতনা কিমান বাৰ? 10 বাৰ। ঠিক আছে। তো ফ্ৰেণ্ডছ ৰিয়াই মোক চেলেঞ্জ কৰিছে কামিতনা 10 টাইমছ। তো এতিয়া মই কামিতনা কৰিম। So friends, বাই 10 বাৰ ঠিকে কৰিলে, কিন্তু বাই 7 নম্বৰ বাৰত হাত এৰা খালে, সেইকাৰণে বাই এইবাৰ পানিছমেণ্ট খাব। বা তুমি পানিছমেণ্ট খাবৰ কাৰণে ৰেডি নে? ৰেডি। So friends, বাই খাব লাগিব
পানিশমেন্টত 3টা জলকীয়া। মই এইকেইটা 3টা খাব লাগিব। তো ফ্ৰেণ্ডছ এতিয়া মই খাম জলকীয়া। তো ফ্ৰেণ্ডছ মই পানিশমেন্ট কমপ্লিট কৰিলো 3টা জলকীয়া খাই। তো ফ্ৰেণ্ডছ এতিয়া মই ৰিয়াক চেলেঞ্জ কৰিম। তো ৰিয়া তুমি কৰিব লাগিব, তুমি কি কৰিব লাগিব মই তোমাক দেখুৱাই দিম, ঠিক আছে? কিমান সময় বা? ৰিয়া তুমি এইটো কৰিব লাগিব 15 সেকেন্ড, ঠিক আছে? তো ফ্ৰেণ্ডছ ৰিয়াই উঠালে ঠিকেই ভৰি দুখন, কিন্তু তাই ষ্ট্ৰেইট হ'বৰে পেকা হৈ গ'ল। তো ৰিয়াই খাব লাগিব পানিশমেন্ট। তো ফ্ৰেণ্ডছ ৰিয়াই খাব লাগিব 2টা জলকীয়া। 2টা? তো লেটস স্টার্ট। মির্চি হাই হাই আমি হাই ফ্ৰেণ্ডছ। তো আপোনালোকে দেখিলে ফাৰ্ষ্ট ৰাউণ্ডত ৰিয়াই মোক চেলেঞ্জ কৰিছিলে আৰু মই চেলেঞ্জ একচেপ্ট কৰি ফাৰ্ষ্ট ৰাউণ্ডৰ উইনাৰ হ'লো। আৰু সেকেন্ড ৰাউণ্ডত ৰিয়া উইনাৰ হ'ল। থাৰ্ড ৰাউণ্ডত মই চেলেঞ্জ কমপ্লিট কৰিলো, কিন্তু অলপ ভুল হোৱাৰ ধৰি মই পানিশমেন্ট খালো। আৰু ফোৰ্থ ৰাউণ্ডত ৰিয়াই কমপ্লিট কৰিব নোৱাৰি পানিশমেন্ট খালে। তো আপোনালোকে এই 4টা ৰাউণ্ড চাই এই চেলেঞ্জটোৰ উইনাৰ কোন হয় আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব। বাই।